হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আমি ৰাতিপুৱা বিচনাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। এইটো আমাৰ বেটা, চাওকচোন বহুত ডাঙৰ হৈ গ'ল। হাই কৈ দিয়া, হাই গুড মৰ্ণিং কৈ দিয়া। হাই গুড মৰ্ণিং ভালকৈ চাই কোৱা। নিনিম মই ক'ম বাৰু তোমাক, মুখ মেলিব নাপায়। আৰু আজি যিহেতু ছানডে হয়, দেওবাৰ, ঘৰতে এইটো সেইটো আৰু দেখাই থাকিম আপোনালোকক ভিডিঅ'। আপোনালোকে শেষলৈকে চাই থাকিব দেই। আমি দিনটো কি কৰোঁ নহনো, আমি দিনটোৰ কি কৰোঁ, কেনেকৈ পাৰ কৰোঁ, আৰু আমাৰ বেটা কিমান ডাঙৰ হ'ল, সকলোখিনি দেখাম। আৰু ইউটিউবত ভিডিঅ' বহুত দিনৰ পিছত বনাইছোঁ দেই। আপোনালোকে চাব বুলি আশা কৰিছোঁ, আৰু আগৰ দৰে মৰম দি যাব বুলিও আশা কৰিলোঁ। এতিয়া তেন্তে ব'লক শুই উঠোঁ, উঠি পিনি কাম কৰোঁ এইটো সিটো। তুমি কল কিয় খাইছা? কাহ হৈছে। ৰাতিপুৱাই কল খাইছে, মানে কাহ চৰ্দি। আৰু এইফালে চাওকচোন, আজি বৰষুণ নাই আমাৰ ইয়াত। এইকেইদিন ইমান বৰষুণ দিলে, গোটেই ঘৰ লেতেৰা, অৱস্থা বেয়া। এইফালে আমাৰ হৰিকাই মানে হাল বাব ওলাইছে ট্ৰেক্টৰ, কিবা নট এটা ঢিলা হৈছে বোলে, সেয়া ঠিক কৰি আছে। আৰু বতৰটো মানে আজিহে ভাল দেই, বৰষুণ নাই আজি আমাৰ ইয়াত। পিতাই গুড মৰ্ণিং। হ'ব চকু ফুলি আছে ৰাতিপুৱা দেৰিলৈকে হোৱা। এতিয়া মই পিতাই সি ৰাতিপুৱাই মোক গুড মৰ্ণিং সেয়া দিলেই। এইফালে আজিমি আমাৰ ইয়াৰ কল খাই আছে। মানে কল খাই ভাল পোৱা নে বেয়া পোৱা? হে বেয়া পোৱা? বেয়া পোৱা হয় নাই? ভাল পোৱা। আজি 18 তাৰিখ হ'ব নে নহয়? এইফালে আজি বতৰ মুকলি আমাৰ ফালে দেই, বৰষুণ নাই। নহ'লে এইকেইদিন কণ্টিনিউ ৰাতিপুৱাৰ পৰা নন ষ্টপ বৰষুণে দি থাকে। আৰু আমাৰ ৰাণী ভাগৰ এটা ধুনীয়া গুড নিউজ আছে দেই, মই পিছত দেখাম বাৰু। তাইৰ ভাগৰ কি গুড নিউজ আছে পিছত সকলোকে জনাই আছোঁ। এইজনী আমাৰ ৰাণী। জানো কি কৰিছে, কি কৰিছে শিকাই? নট লগালে? নাই লগা নট, মই সেইদিনাখন মাক দিলোঁ। ঐ কেজলৰ নটকেইটা নাই ন? হেৰালে নেকি এইকেইটা? পৰি গ'ল। খালী বহি কেলে আছা? শুনো এইখিনিতে ইমান জমনি চাওকচোন। আমাৰ মা আৰু আমাৰ শুনে ট্ৰেক্টৰখন যোৱা চাই আছে ইমান ধুনীয়াকৈ, আৰু তাৰ মাজতে জিমি দেখিছেনে, তাই কিমান ধুনীয়াকৈ একদম মনোযোগেৰে হৰিকাইক যোৱা চাই আছে চাওকচোন। মোৰ মানে কথাকেইটা ক'বলৈ হাঁহি উঠিছে তাইক চাওঁতে। চাওকচোন, তাই যেন একেবাৰে ট্ৰেক্টৰখনৰ কথা যেন জানেহে, তাই ইমান ধুনীয়াকৈ বহি আছে। আৰু এইফালে চাওকচোন, আমাৰ মায়ে ভাত ৰেডি কৰিলে দেই, মানে সোনকালে ভাত বনাব লাগে যে, পথাৰত কাম কৰা মানুহ যিহেতু, হৰিকাই ভোকো লাগে। সেইকাৰণে আমাৰ 8:30 মানে 9টাত ভাত হৈয়ে গৈছে এইকেইদিন। আৰু এনেই আমি সোনকালে দেৰিকৈ খাওঁ। সেইফালে কালি পুখুৰীত মানে মাছ ধৰিছিলে, সেয়া অলপমান ফ্ৰাই কৰিলে, লগতে দালি চালি ভাজি এনেকৈ দিছে, আৰু লগতে পানীটেঙা আচাৰ। মানে পথাৰত যিহেতু ভাতকেইটা খাবলৈও মন যায়, আৰু মানে সেই কাম কৰা মানুহ ভোকো লাগে, সেইকাৰণে এয়া যিমান যি পাৰে দিছে আৰু মায়ে। এতিয়া মই দিবলৈ যাম। আৰু পথাৰ পিছে বেছি দূৰ নহয়, ওচৰতে। এইফালে মই আহি পালোঁ পথাৰ, দেখিছেনে? এইফালে হৰিকাই হাল বায়ে আছিলে, অলপমান আছেগৈ আৰু বেছি নাই, তেওঁ আছে বাৰু। আৰু সেয়া পাপাও আছে সেইফালে। পাপাই আকৌ হাবিবোৰ কাটিছে, মানে চাইডে চাইডে হাবি হৈ গৈছে যে, কাষত বাগান আছে। আৰু সেয়া মই ভাত এনেকৈ দিলোঁ। আৰু এয়া
হৰিকাই ভৰি হাত ধুইছে আৰু ভাত খাবলৈ। আৰু পানী চাওকচোন, পথাৰত ইমান পানী হৈ গ'ল নহয়। আনকালে মানে পানী বেলেগৰ পৰা পুখুৰীৰ পৰা সিঁচি বাব লাগে, কিন্তু এবাৰ ধুনীয়াকৈ মানে জোখত ৰৈ গৈছে। আৰু এতিয়া মই ঘৰ আহিলোঁ, আৰু ঘৰ আহি পিনি আকৌ ভৰি হাত ধুই ল'লোঁ। ধুই পিনি এতিয়া কাম এটা আছে, বিশেষ কাম মানে যিটো মই সদায় কৰোঁ, সেইটো ৰুটিন হৈছে মোৰ। সেইটো হৈছে গাহৰি গঁৰাল চাফা কৰা। এইফালে মই মানে মটৰৰ ছুইচ দি লৈছোঁ, আৰু দি পিনি মই এতিয়া মানে ধুনীয়াকৈ গাহৰি গঁৰালটো ধুমগৈ আৰু। আমাৰ এয়া দেখিছেনে, গাড়ীখন এবাৰ ধুব, এবাৰ বোকাত চলাব তাৰ। আৰু এতিয়া এই ফ্ৰী পানী পাই একদম মানে পানী শেষ কৰি দিয়ে আৰু আধা টেংকি খালী কৰি দিয়ে দিনটো। আৰু সেইবোৰ কৰি কৰিয়ে মানে জ্বৰ কাহতে নুগুচাই হ'ল। আৰু তুমি কি কৰিছা বাৰু? সেইবোৰ গাত পানী পৰিছে নে? মই এচাৰি আনো নেকি? ইমানখিনি বজাৰ কৰিবলৈ আজি শকত হ'ব। হেল্ল' ৰাইজসকল, আৰু এতিয়া দুপৰীয়া মই যাব ওলাইছোঁ BSC, মানে আমাৰ ডিজেল শেষ হৈছে বোলে ট্ৰেক্টৰৰ, সেইকাৰণে এয়া ডিজেল আনোগৈ 15 লিটাৰ। সেইটো দেওবাৰ বুলি মানে ভাবিছিলোঁ ঘৰতে বোলো আজি ঘৰটো ধুনীয়াকৈ চাফা কৰিম বুলি, কিন্তু সেই চাফা কৰা নহ'লেই। চাফা মানে কৰিব লাগিব, আহি পিনি কৰিম বুলি ভাবিছোঁ। এতিয়া আজি ৰ'দটো দিছে কাৰণে বোলো ঘৰটো পূৰা লেতেৰা হৈ আছিলে এইকেইদিন। এয়া ঘৰৰ অৱস্থা নাই আমাৰ, বৰষুণ দি দি আজি ৰ'দ দিছে বোলো ঘৰটো অকণমান চাফা কৰিম বাহিৰে ভিতৰে। তাকে এতিয়া 12টাই বাজিলেগৈ। এতিয়া আকৌ ক'লে বোলে তেল নাই ডিজেল, এতিয়াই আনিব ওলাইছোঁ। কাপোৰ কানি চেঞ্জ নাই কৰা, যেনেকৈ পিন্ধিলোঁ ৰাতিপুৱা তেনেকৈ ওলাইছোঁ। আৰু ফুলি চুলি নাই, একদম হেৰিয়ত আৰু। চাম ভৰিকেইটা আৰু তুমি আঁতৰি দিয়াচোন, মই ভৰি ধোঁ, তুমি আঁতৰি দিয়া। এতিয়া মই স্কুটিখন লৈ ওলাই আহিলোঁ। আমাৰ বেঙেনাখোৱাতে আছে BSC, তো তাতে তেল অলপ ভৰাই ল'লোঁ। 15 লিটাৰমান এনেকৈ লৈ লৈছোঁ। আৰু এতিয়া এইফালে আবেলি হৈছে, আৰু মই এয়া লৈছোঁ ভেন্দি আৰু ডাংমাহৰ মানে দাংবডি গুটি অলপ দিব লগা আছিলে। মই নতুনকৈ পতা বাৰীখনত তাকে দিবলৈ যাওঁ বুলি ভাবিছোঁ। আজি বতৰটো যে অকণমান ৰ'দ দিছে ন, সেইকাৰণে মানে মনটো মুকলি লাগিছে, কাম বনখিনি কৰিবলৈ ইমান ভাল হৈছে নহয়নে। আৰু এইফালে চাওকচোন, আমাৰ কঠীয়া এয়া 3 দিনমান হ'ল পৰা, অলপ অলপ মানে জিলিকিছে আৰু এতিয়া মই নতুনকৈ পতা বাৰীখনলৈ যাওঁ বলক। বাৰীখন পতাৰ পিছে এবছৰ হৈ গ'ল। যোৱা বছৰ পাতিছিলোঁ নতুনকৈ, মানে পথাৰৰ মাটি এডোখৰ আৰু পুতি পেলাই মই ধুনীয়াকৈ মানে খেতি কৰিছোঁ আৰু যোৱা বছৰৰ পৰা। এইবাৰ পিছে দিয়া দেৰিয়ে হৈছে, মানে আমাৰ হৰিকাই বহুত দিনৰ আগতেই ভেটি কৰিলে, কিন্তু মই বৰষুণৰ মানে কাৰণে অহা নাই। আৰু মানে টাউন গ'লেও মানে গুটি আনিব পাহৰি থাকোঁ, সেইকাৰণে বোলো আজি দি দিওঁ। ৰ'দটো যে দিছে, এতিয়া পথাৰে পথাৰে মই আহি আছোঁ। চাব দেই, ইমান বোকা পানী চাওকচোন। আমাৰ পথাৰ আলি দিলেই বাৰু হৰিকাই, ৰুবহে লাগে আৰু কঠীয়া হোৱাই নাই ৰুবলৈ। একদম আমাৰ মানে ৰেডি হৈ আছে। সেইফালে হৰিকাই বামত হাল বাইছে। আমাৰ এই দিনকেইটা মানে একদম কামতে যাব আৰু ব্যস্ত হৈ। নতুনকৈ আলি দিয়া দেখিছেনে, আলি ভাঙিছে গৰু ছাগলী আহি। ইয়াত বৰা জহা আৰু চকুৱা পাৰিছে। সেইফালে নেট খহি দিয়ে দেখিছেনে, গৰু সোমাই খাবই আৰু বেছি দিন নাই। পতা বাৰীখনত বৰ বিশেষ নাই, কচু অলপ দিয়া আছে মানে খাবৰ কাৰণে ঘৰতে। এয়া ধুনীয়াকৈ এয়া দেখিছে ডাঙৰ হৈছে, মাটি চপাব আছেই। আমাৰ হৰিকাই সময় হোৱা নাই এইবোৰ কাম কৰিবলৈ। আৰু এয়া দেখিছে নতুনকৈ ডাংমাহৰ আৰু ভেন্দি ভেটি এয়া চাওকচোন, প্ৰায় 10-11টামান কৰি থৈছে। আৰু এইফালে আকৌ পপাই টেঙা মৰা আৰু চিয়াল দি থৈছে। আৰু এই কচুবোৰ মানে যোৱাবাৰ দিয়া কাৰণে এইবাৰ ওলাই গৈছে, আকৌ এইখিনি বাচিব লাগিব এতিয়া। ইমান ধুনীয়াকৈ চাওক ভেটি কৰি থৈছে হৰিকাই, আৰু লগতে গোবৰ দি থোৱা আছে, শুকান গোবৰ দি থোৱা আছে। চাওকচোন ইমান ধুনীয়াকৈ।
মই পটাপট গুটিখিনি দি শেষ কৰিলোঁ। ভালেমানখিনি গুটি আছিলে, সকলোখিনি এনেকৈ দিলোঁ। আৰু সন্ধিয়া পৰত আহিলে মোলৈ এটা পাৰ্চেল ফ্লিপকাৰ্টৰ পৰা। মই মানে এফালে যোৱা প্ৰগ্ৰেম আছে আৰু সেইকাৰণে ট্ৰলি বেগ এটা অৰ্ডাৰ দিছিলোঁ। চাওকচোন, মিডিয়াম চাইজৰ হয়, ইমান ধুনীয়া আহিছে, মনৰ পচন্দ হয়। আৰু মই প্ৰতিটো বস্তু যিহেতু ফ্লিপকাৰ্টতে লওঁ, সেইকাৰণে ট্ৰলি বেগটো অৰ্ডাৰ দিছিলোঁ। আৰু ইমান ধুনীয়া আহিছে নহয়, একদম মনৰ পচন্দ হৈছে। আপোনালোকে যদি লয়, ল'ব পাৰিব, অকণো বেয়া নাহে, বহুত মনৰ পচন্দ, একদম চাফাৰী হয় দেই। মই চাফাৰী ট্ৰলি বেগ অৰ্ডাৰ কৰিছিলোঁ। আৰু 3 বছৰ যিহেতু ৱাৰেণ্টি আছে, লগতে ৰিটাৰ্ণ পলিচি আছে।